গুড মৰ্ণিং কেনেকুৱা খবৰ আজি এতিয়া 12:20 হ'ল মোৰ কাৰণে এতিয়াহে গুড মৰ্ণিং হৈছে কাৰণ মানে ভিডিঅ'টো বনাব পৰা নাই আৰু তাৰপিছত এতিয়া ৰুটি খাব লৈছোঁ এয়া আলু ভাজি তাৰপিছত আৰু ৰুটি আপোনালোকে খালে নাই মোৰ ইমান দেৰি হয় দেখিছেনে 12:20 হৈছে তাৰপিছত চাহ খোৱা টাইম 2টা বাজে আকৌ ভাত খোৱা টাইম হয় 4টা কিবা আনকম আৰু শুই উঠিছোঁ কেইটা বজাত জানেনে নকওঁ আৰু নিজৰে বেয়া লাগিছে বহুত দেৰিকৈ শুই উঠিছোঁ মানে শুই উঠা এই শুওঁতে দেৰি হয় তাৰপিছত সেইকাৰণে উঠোঁতে দেৰি হয় অলপ জ্বলা হ'ল ন আজি ভাল লাগিছে মোৰ হেৰি লাগি আছে যে আজি আলুখিনি অলপ জ্বলা হ'ল ভাল লাগিছে মায়ে ভালে পাব খাই চৰ্দিটো লাগু লাগু হৈছে ন বুঢ়া আচলতে জলকীয়াবোৰ বুঢ়া হৈছে আলুখিনি বহুত টেষ্টি হৈছে আলু টেষ্টি হৈছে মই আলুটো মানে চবেই ভাল বুলি কয় নাজানো আৰু কি ভাল চবেই কয় মানে আলুটো বহুত টেষ্টি বনাবলৈ কি টেষ্টি হয় নাজানো আৰু দেওবাৰে বজাৰ গোটেই ঠিক কৰিব আছে সেয়া মা আৰু অঞ্জুৱে ঠিক কৰিব আৰু দেওবাৰ বুলি ক'লে আমাৰ ঘৰত বৰ বেয়াকৈ ঘূৰে মানে কৈছোঁ নহয় মানুহ চবৰে উৎপাত তাতে আজি মানুহ দুজন আহি মানে লগোৱা হৈছে ঘৰত এইবোৰ চাফ চিকুণৰ কাৰণে এতিয়া আমাৰ কিটচেনটো কৰিব হৈ গ'ল আৰু আজি ভাত খোৱাই চাগে আজি আৰু দেৰি হ'ব চব যিমান বটল আছিলে চব মানে বটল নহয় টেমা মছলা টেমাৰ পৰা আদি কৰি চব উলিয়াই দিয়া হ'ল চব নতুন নতুন আনি নতুন মানে মছলা ভৰাম বিহু বুলি আৰু আপোনালোকে ৰাতিপুৱা কি খালে মই কেতিয়াবা ভাত খাওঁ কেতিয়াবা ৰুটি খাওঁ সদায় বুলি ৰুটি নহয় মানে কেতিয়াবা ভাতো খাওঁ যিটো ভাল লাগে দেওবাৰে খাওঁ খালি ৰুটি ঠিক আছে এতিয়ালৈ বিদায় তেন্তে মজা লাগিছে কিন্তু খাই সঁচা টেষ্ট হৈছে আকৌ অলপ অলপ জ্বলা থাকিলে ভাল লাগে খাবলৈ আকৌ আহি আছোঁ ইয়াত বেলেগ ভিডিঅ' এটা লৈ পিনে দেই আৰু শ্বেয়াৰ কৰি দিম আৰু এতিয়া যিসকলে ভাল পায় লাইক এটা কৰি দিব আৰু যিসকলে বেয়া পায় ডাইৰেক্ট স্কিপ মাৰি দিব অ'কে বাই বাই